দেখিছে এইকেইটা জ্বলাব লাগিব, তেতিয়াহে ইয়াত ধান খেতি কৰিব পাৰিব। এইকেইটা জ্বলাই সাৰুৱা কৰিব লাগিব, গোটেই জ্বলাই দিব লাগিব। ইয়াত খেতি কৰিবৰ কাৰণে এই জংঘলবিলাক কাটি লোৱা হৈছিলে আগতে, এতিয়া সোনকালে এতিয়া জ্বলাব পৰা হৈছে। এতিয়া জ্বলাই হোৱাৰ পিছত আকৌ বহুত কাম আছে কৰিব লাগিব। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি এটা কাম কৰি আছোঁ, দেখিছে আপোনালোকে। এইফালে চাওক, এইফালে ধোঁৱা উৰি আছে। পাহাৰ জ্বলাই আছোঁ আজি, পাহাৰ ধ্বংস কৰি দিম আজি। দেখিছে কিয় কাৰণে জ্বলাইছোঁ জানে নাই আপোনালোকে? কিহৰ কাৰণে পাহাৰ জ্বলাই আছোঁ জানেনে? এয়া চাওক, ইয়াতে ঝুম খেতি কৰিবলৈ পাহাৰ জ্বলাই আছোঁ বন্ধুসকল। দেখিছে, এয়া দেখিছেনে জুই দপ দপকৈ জ্বলি আছে, ধোঁৱা ধোঁৱা দেখা পাই আছে। এই জুই জ্বলাই দিয়াৰ পিছত বন্ধুসকল এই মাটিডৰা সাৰুৱা হৈ থাকিব। দেখিছে, এই জ্বলাই দিয়া ছাইবিলাক যে এইকেইটা সাৰুৱা হৈ থাকিব, সাৰ হৈ পৰি থাকিব। সেইকাৰণে মানে ধান অলপ ভাল হয় আৰু। এয়া দেখিছেনে বন্ধুসকল, ঝুম খেতি আৰু জ্বলাই আছোঁ। দেখিছে, তাতে ধান খেতি কৰিব লাগিব, তাকে ঝুম খেতি বুলি কয়। দপ দপকৈ জুই জ্বলি আছে। বন্ধুসকল, এয়াই হৈছে ঝুম খেতিৰ কাৰণে প্ৰস্তুতি, মানে জংঘল কাটি এয়া জংঘল পুৰি দিয়া হয়। দেখিছে, আজি জ্বলাই আছোঁ জংঘল। এই জংঘল পুৰি দিয়াৰ পিছত এয়া পূৰা জংঘল পূৰা এইকেইটা ছাই দেখিছে, ছাইবিলাক খাৰ হৈ পৰি থাকিব এইকেইটা। আৰু ইয়াৰ পিছত আকৌ এটা কাম আছে, এয়া কোৰেৰে এইটো মাটি চহাব লাগিব। দেখিছে কেনেকুৱা জেগাত খেতি কৰি, দেখিছেনে? এঢলীয়া পাহাৰীয়া জেগা, দেখিছে সমান নহয়, এঢলীয়া হয়। চাওক পাহাৰ দিছে, এই তলৰ পৰা চাওক কেনেকুৱা দেখিছে। বন্ধুসকল, আপোনালোকে ঝুম খেতি বুলি ক'লে নিশ্চয় গমেই পায়, কিন্তু ঝুম খেতি কেনেকৈ কৰে এই পদ্ধতিটো আপোনালোকে দেখা নাই, কেনেকৈ খেতি কৰা হয়। দেখিছে এনেকুৱা পাহাৰ কাটি, পাহাৰ মানে জংঘল জ্বলাই দিয়া হয়। এই খেতিডৰা দেখিছে কেনেকুৱা জংঘল পুৰি গ'ল। বন্ধুসকল, এইটো খেতিডৰা দেখিছেনে? এইটো ঝুম খেতিৰে হয়, যোৱা বছৰে কৰা আছিলে। এইবছৰ ইয়াত খেতি কৰিলে ধান ইমানকৈ নহ'ব, প্ৰডাকশ্যন ইমান নিদিব। কাৰণ ঝুম খেতি আপোনালোকে জানে নিশ্চয়, 5 বছৰৰ মূৰে মূৰে জংঘল কাটিহে খেতি কৰা হয়। বেলেগ বেলেগ এটা ঠাই সলনি কৰি মানে খেতি কৰা হয়। এটা ঠাইত মানে ইয়াৰলি মানে বছৰে খেতি কৰি থাকিলে ইমান প্ৰডাকশ্যন নহয়, ধানৰ খেতি ভাল নহয়। দেখিছে, এইডৰা যোৱা বছৰ খেতি কৰিলে এডৰা আৰু 2-3 বছৰ 4 বছৰ পৰি থাকিব দিব লাগিব, তেতিয়াহে ইয়াত মানে সাৰৰ পৰিমাণ বৃদ্ধি হ'ব। নহ'লে এনি টাইম মানে ইয়াতে বছৰে বছৰে খেতি কৰি থাকিলে ইয়াত ধান ভাল নহ'ব। দেখিছে, আৰু ঝাৰু গছ ৰুই দিয়া হয় ইয়াৰ তলতে, দেখিছেনে? ঝাৰু গছখিনি মানে ইয়াত খেতি হৈ থাকিব। নেক্সট বছৰে মানে এইটো বছৰে ইয়াত খেতি নহ'ব আৰু। দেখিছে, সেইকাৰণে বেলেগ এটা জংঘল কাটি আৰু এইফালে ছাইডত খেতি কৰিব লগা হয়। দেখিছেনে? ইয়াকে কয় ঝুম খেতি, আপোনালোকে নিশ্চয় জানে। দেখিছে এনেকৈ জ্বলোৱা হয়। এনেকুৱা জ্বলাই হোৱাৰ পিছত ইয়াক আৰু বহুত কাম আছে ইয়াৰ। জ্বলাই হোৱাৰ পিছত ইয়াৰ বহুত কাম আছে। ইয়াক কোৰেৰে চহাব লাগিব, যিহেতু ইয়াত পাহাৰীয়া জেগা, ট্ৰেক্টৰ নুঠে, গাড়ী নুঠে। সেইকাৰণে দেখিছে এঢলীয়া কেনেকৈ পাহাৰ, এঢলীয়া জেগাতে কেনেকৈ খেতি কৰা হয়। দেখিছেনে? সমান নহয় জেগাটো, দেখিছে আপোনালোকে।
দেখিছেনে এঢলীয়া জেগা। ইয়াৰ পৰা পিছলি পৰিলে কি অৱস্থা হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন। এনেকুৱা জেগাত আপোনালোকে খেতি কৰি পাইছেনে নাই বাৰু? আমাৰ পাহাৰত এবাৰ আহি চাব আপোনালোকে কেনেকৈ খেতি কৰে, মানুহবিলাক কেনেকৈ জীৱন নিৰ্বাহ কৰে। দেখিছেনে কিমান কষ্ট কৰি খেতি কৰে ধানৰ চাউলৰ কাৰণে। আৰু ধানো ইমান ভাল নহয় বন্ধুসকল। আৰু ইয়াতকৈ বেলেগ বেলেগ চব্জি খেতি কৰিব লগা হয়। কোমোৰা, আদা, হালধি আৰু বাহনি, ফুলঝাৰু এইবিলাক খেতি কৰে। দেখিছেনে? আৰু বন্ধুসকল এইফালে দেখিছে জ্বলি জ্বলি শেষ হ'বলৈ হৈছে। এয়া দেখিছে এইফালে জ্বলি গ'ল, পূৰা ছাই হৈ আছে পূৰা। দেখিছেনে? এইফালে জ্বলি আছে বন্ধুসকল। এইটো বাঁহ গছৰ জোপা আছিলে। এয়া পাহাৰীয়া বাঁহ হয় বন্ধুসকল। এই জংঘলীয়া বাঁহৰ মানে পাহাৰীয়া বাঁহৰ এয়া জ্বলি থকা এয়া জুইৰ ছাই কি কামত ব্যৱহাৰ কৰা হয় বা কি প্ৰস্তুত কৰা হয় আপোনালোকে জানেনে বাৰু? এই বাঁহৰ ছাই আমি যে শাক পাচলিত দিয়া হয়, যিটো সাৰ বুলি কয় নহয়, এয়া ছদা সাৰ আমি শাক পাচলিত খাওঁতে ব্যৱহাৰ কৰোঁ। সেইটো সাৰ প্ৰস্তুত কৰা হয়। যেনেকৈ সৰিয়হ জ্বলাই পেলাই সৰিয়হৰ সাৰ আৰু ভীমকলৰ বাকলিৰে সাৰ বনায়, তেনেকৈ এই বাঁহৰ মানে ছায়ে সাৰ প্ৰস্তুত কৰা হয়। দেখিছে? কালিলৈ ৰাতিপুৱা এইটো ছাই নুমোৱাৰ পিছত ৰাতিপুৱা এয়া ছাই বুটলিব আহিব লাগিব সাৰ প্ৰস্তুত কৰিবৰ কাৰণে। এইটো পাচলিত দিয়া সাৰ হয় দেই বন্ধুসকল। এইফালে চাওক বন্ধুসকল কিমান ধুনীয়াকৈ জ্বলি গ'ল। আৰু এইফালে চাওক, এইফালে জ্বলিবই পৰা নাই, কেঁচা হৈ আছে জংঘলবিলাক। দেখিছেনে? খেৰৰ গছ হয়, এইবিলাক খেৰ হয়, জ্বলিবই পৰা নাই। দেখিছেনে? আধৰুৱা হৈ থাকিলে জ্বলা। বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে। আকৌ নেক্সট এটা ভিডিঅ' আহিব আপোনালোকৰ মাজলৈ, চাই থাকিব। ঝুম খেতি কেনেকৈ কৰা হয়, কেনেকৈ চহোৱা হয় আৰু ধান কেনেকৈ চিটিয়াই ইয়াত খেতি কৰা হয় সেইটো আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব। সম্পূৰ্ণ পাহাৰীয়া এলেকাত কেনেকৈ খেতিৰ প্ৰস্তুতি কৰা হয়, খেতি কৰা হয় সেইটো দেখাম আপোনালোকক, চাই থাকিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে জনাব কমেণ্ট কৰি। প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই বন্ধুসকল, নকৰিব কিন্তু। আৰু ভাল ভাল ভিডিঅ' লৈ আনিম আপোনালোকৰ মাজলৈ, চাই থাকিব। এয়া চাওক আজি ঝুম খেতিৰ আৰু জ্বলোৱা এইখিনিতে সমাপ্ত বন্ধুসকল। দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ জ্বলিলে এইফালে, আৰু কিছু সিফালে জ্বলিবলৈ বাকী আছে। থেংক ইউ, বাই বাই।